দোস্ত ৰাতিপুৱাই মোৰ ভাইটি এটাই ফ্লিপকাৰ্টত কিবা বোলে অৰ্ডাৰ দিছে বোলে, তাকে আনি আছে। মোক মাতছি ভিডিঅ' বনাব লাগে বোলে, কিবা আনবক্সিং নে কি কৰে বোলে। চাওঁ ৰচোন কি কৰে। আহি আছে, তো আহি আছে ভাই মাল লৈ পুৰা হেপী হৈ আহি আছে। ভাই আহিলে? চাব লাগব নহয়। কি বস্তু এইটো? দেখাব নে? আমি এতিয়া আনবক্সিং কৰিব লাগিব নি মালটো? এইটো ফাৰ্ষ্ট মাল নেকি ফ্লিপকাৰ্টৰ? এই মজা আহা আনবক্সিং কৰা। আমি ৰাস্তাতে কৰিম নি আনবক্সিং? ৰাস্তাতে কৰিম নেকি? আহা দাখন লৈ আহিব লাগিব নি? যা দাখন লৈ আহি যা। ভাই দা লৈ আহি আছে। মজা কি কৰা? আনবক্সিং হ'ব আনবক্সিং সেইটোৱে আনবক্সিং ভাই। এতিয়া লাহে খুলি দিয়া মালটো, আমি চাম। দাখন মাৰি দে একবাৰ। বঢ়িয়া। Happy birthday! Unboxing! হেপী আনবক্সিং। Oh bhai, ki ase? Bhai order dishi mo gift etu. Oh bhai, khori dekhun hai. Oh bhai, OP dekh lo bhai, chat dekh lo. Bhai to free fire khela niki ne? Oh bhai khelo. He to free fire main manu ne? Yes bhai. Lo, hoi to lo. Rabbi. মাল তো অলপ ডাঙৰ হ'ব নি ভাই? ভাই কাটি ল'ব লাগিব আৰু। কাটি ল'ব লাগিব আৰু নে? ফৰিতে একবাৰ চাউল পিন্ধি। নহয় হাততে পিন্ধালো, কাটব লাগিব দে। পিছে হিমাংশু দোকান যাব লাগিব আৰু কালি। এতিয়া মানে বৰ্তমান কৰোণা লকডাউনৰ বিষয়ে কি কনো ভাই? কি কৰো? কৰোণা আমি এইবিলাক বিশ্বাস নকৰো। আমি এইবিলাক বাদ দিছো। আমাৰ এইবিলাক নাই। আমি চকত যামেই মাস্ক লগত যাম। পুলিচে কি কৰিব? এও কৰিবই নোৱাৰে। মাস্ক খান পিনবা লাগিব ৰ। মাস্ক খান পিন্ধিব লাগিব। তুমি এতিয়া চব কোৱা মাস্ক খান পিন্ধি থাকিবা, ঘৰত থাকিবা। কাৰণ আমি কি বন্দিও কম আৰু মাস্ক খান আৰু ঘৰত আহিলে মুখ খান ধুই চেনিটাইজাৰ অলপ কৰি ল'বা। কৰি ফেলে ঘৰত সোমাবা। তোমাৰ কথাটো বেলেগ বাৰু, তুমি ষ্ট্ৰং মানুহ। ইয়েছ ঠিক আছে বাই বন্ধু বান্ধৱীসকল। ভিডিঅ'টো সাবস্ক্ৰাইব কৰাৰ কথা কিবা सब्सक्राइब और लाइक कर देना और शेयर भी कर देना भाई लोग। या